এয়া আমাৰ মেজি বনাবলৈ লাগি গ'ল। মই কোৱাৰ লগতে লাগি গৈছে বেচেৰাটো। মই কৈছোঁহে তাইক আহি পেলাই বনাবলৈ ৰেডি। এয়া বনাই আছে আৰু যি পাৰে। মোৰ মানুহটোৱে মানে তাক মই কোৱাৰ লগতে বেচেৰাটো এনেকৈ লাগি গৈছে। মোৰ বেয়াও লাগিছে। মই তাক সুধি আছিলোঁ পাৰিবা নাই কি কৈছে, ফ্ৰেমটো বনাই লৈছোঁ, চাই যোৱা বনাই আছোঁ, মই চব পাৰোঁ বোলে। মই আৰু ভালেই পাইছোঁ আৰু কোনো কি কৰিছা? কম বাহত মেজি বনাই আছে। লতাৰ খেললৈ যাব লাগিব। যাম এতিয়া কাম কৰি উঠি যাম আৰু। কেইটাৰ পৰা এনাউন্স কৰি আছিলে নহয়। এয়া মেজি হৈ গ'ল। ইয়াতে খেৰখিনি দিলে হৈ গ'ল আৰু গোটেইখিনি সি অকলে কৰিলে। কোনো মানুহ নাছিলে যিহেতু হেল্প কৰি দিয়া। অকলে বনাই ৰেডি কৰি দিলে আমাৰ মেজি। আৰু ইয়াৰ গধূলিৰ কাৰণে আহি গ'ল পৰ্ক আৰু মাছ। আৰু ইফালে মোক গধূলি চাহকাপ দিছোঁ, লগতে চাহৰ লগত পিঠা কেক এইবিলাক চব খাইছোঁ। আৰু ইফালে আমাৰ বাহিৰতে ৰেডি কৰা হৈছে জুই। এফালে গাহৰি গ্ৰেভি বনাব আৰু এফালে গাহৰি মানে পোৰা বনাব। সেইটো কাৰণে কয়লা দি এইটো ৰেডি কৰা হৈছে। ভাল লাগে তেতিয়া স্মক পৰ্কটো খাবলৈ, বেলেগ এটা সোৱাদ হয়। জুইত যিহেতু পুৰি যায়। সেইখিনি এয়া যোগাৰ কৰি আছে। ইয়ে বনাব আৰু এতিয়া গাহৰি খোৱা মানুহ 3টাহে আমাৰ, সেইটো কাৰণে। সেইফালে গাহৰি কেৰাহী চেৰাহী আনি পেলাই গাহৰি গ্ৰেভি আৰু ইফালে গাহৰি পোৰাটো কৰিবৰ কাৰণে এয়া জুইটো ধৰিছে। আৰু যিহেতু মই বনাব নোৱাৰোঁ, এবাৰ এনেকৈয়ে আৰু উদযাপন কৰিছোঁ আমি। এয়া এয়া দেখিছেনে, এনেকৈ বোলে ডান্স কৰে বোলে মদ খোৱা মানুহে, তাকে দেখুৱাই আছিল এইজনী।
জ্বলাবৰ কাৰণে অগ্নিশামন কৰিবলৈ এইখিনি আগবঢ়োৱা হৈছে। এয়া কলপাতত সজাই লোৱা হৈছে, গোটেইখিনি দিয়া হৈছে, যিখিনি পাৰোঁ আৰু সেইখিনি দিয়া হৈছে। আৰু এয়া দাদাই মেজি জ্বলাব লৈছে। বেছি মানুহ নাই, আমাৰ ঘৰখিনিয়ে আৰু আগৰ নিচিনা যিহেতু দিনেই নাই, আগতে বহুত ভাল লাগিছিলে। গোটেই গাঁৱৰ মানে ওচৰ চুবুৰীয়াবোৰ মিলি পেলাই একেলগে খানা খাইছিলে, একেলগে মেজি জ্বলাইছিলোঁ। এতিয়া আৰু ক'ত আৰু সেয়া দিন, এনেকৈয়ে আৰু পালন কৰিলোঁ এইবাৰ।